ডংৰাল বংশৰ কেউটিৰ সচৰ আজি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছে। আমাৰ বৃক্ষৰোপণ আঁচনি আমি আৰম্ভ কৰিব বিচাৰিছোঁ। মুখ্য উপস্থিত সমাজকৰ্মী চেলাদান প্ৰচাৰী গাঁও তেখেতক বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰিবলৈ মই আহ্বান জনাইছোঁ। দাদা অকণমান ফুলাম গামোচা আমাৰ উপদেষ্টা অভ্যৰ্থনা সমিতিৰ সম্পাদক ভিডিঅ' কৰ সমাজকৰ্মী চেলাদান প্ৰচাৰী গাঁও খাই যাব মাৰিব লাগিব চিন্তা কৰিব নালাগে এতিয়া মানে ফালি থৈছে এইখিনি খুটি আছে একেটা খৰি দুখন দিন আজি এই বৃক্ষৰোপণৰ উপস্থিত আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক তথা আমাৰ ডংৰাল বংশৰ কেউটেই বাৰ্ঘী যিসকল বিষয়ববী আছে সকলোকে মই আজি এই বৃক্ষৰোপণৰ হেৰিত পাই মই আনন্দিত হৈছোঁ। আৰু এই বৃক্ষৰোপণ কৰা হৈছে আমি আমাৰ প্ৰাকৃতিক যি সম্পদ সেই প্ৰাকৃতিক যি মানে সেই হেৰিবিলাক আমি এই ভাৰসাম্যবিলাক এই গছৰ পৰা আমি পাওঁ। আৰু এই গছে আমাক মানে শিহুলীয়া বিনন্দীয়া পৃথিৱীখন আমাক হেৰি কৰি ৰাখিছে, সকলো জীৱকুলক আমাক হেৰি কৰি ৰাখিছে। সেইকাৰণে আমি আজি এই বৃক্ষপুলি এই অনুষ্ঠানতে বৃক্ষপুলি ৰোৱা কাৰ্যসূচী আমাৰ হাতত আমি প্ৰতি হেৰিতে আমি গ্ৰহণ কৰা হয়। আৰু মই বেছি ক'ব নাজানো, ইয়াকে কৈ মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। শ্ৰীযুতি তেজৰ তেখেতে আমাৰ এই কাৰ্যসূচীটো সমাপন কৰি দিয়াৰ বাবে ৰমিতা ধৰি দিয়ক এই বিধায়ক ধৰি অলপ